নমস্কাৰ আৰু আজি আমি আহিছোঁ চাৰমিনাৰ হায়দৰাবাদৰ ফেমাছ চাৰমিনাৰ তো আপোনালোককো দেখাম বুলি ভাবিলোঁ তো আহক আমি চাৰমিনাৰ চাবলৈ গৈ থাকোঁ এতিয়া আমাৰ লগত আহি থাকক আৰু চাৰমিনাৰ দেখুৱাম আৰু বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আৰু এতিয়ালৈ যদি কোনোবাই সাবস্ক্ৰাইব কৰা নাই তো সাবস্ক্ৰাইবটো কৰি লওক আৰু ফাইনেলি আমি পালোঁ আহি অল্ড চিটি আৰু যিমান বস্তু চাবলগীয়া আছে হায়দৰাবাদৰ প্ৰায়ভাগ অল্ড চিটিত আছে আৰু বৰ্তমান আমি পালোঁ আহি অল্ড চিটি আৰু ইয়াতেই মানে হায়দৰাবাদৰ মেইন ফিল্ডটো ইয়াতেই হয় তো এয়া চাওক আৰু আমি আহি আছোঁ এতিয়া চাৰমিনাৰলৈ আৰু চাৰমিনাৰ আহোঁতে আমি ৰাস্তাত কি কি দেখিলোঁ আপোনালোকক দেখাই আহিছোঁ আৰু এয়া চাওক ৰাস্তাৰ কাষে কাষে এইবিলাক হৈছে দোকান আৰু সেইবিলাক চাওক আপোনালোকে আৰু ভাল লাগিছেনে নাই ক'ব আপোনালোকে আৰু এইবিলাক চাওক ফাৰ্নিচাৰ ৰাস্তাৰ কাষে কাষে আৰু এইটো এটা হৈছে বহুত ডাঙৰ মছজিদ হয় আৰু এইটো গোটেইটো শিলেৰে বনোৱা চাওক আপোনালোকে আৰু বলক আগুৱাই গৈ থাকোঁ কি পাওঁ আৰু আমি আহি পালোঁ আহি এতিয়া চাৰমিনাৰৰ পৰিৱেশ আৰু চাওক কিমান ভিৰ মানুহ ইয়াৰ পৰাই বহুত ভিৰ হয় ইয়াৰ আগৰ পৰাই বহুত ভিৰ আছিলে আৰু যিমান ওচৰ চাপি আহি আছোঁ সিমান ভিৰ বেছি হৈ আহি আছে তো চাই থাকক আপোনালোকে আৰু আগুৱাই গৈ থাকোঁ এখন গেট এখন পাইছোঁ এখন গেট নতুনকৈ বনাই আছে চাগে কি গেট আমি ইমান গম পোৱা নাই তো বলক আমি আগুৱাই আৰু গৈ থাকোঁ আৰু চাওক এয়া আমি চাৰমিনাৰ প্ৰায় ওচৰ পাইছোঁহি আৰু আমি এতিয়া যাম লেফ্ট চাইডে ঘূৰিলে আমি দেখা পাম চাৰমিনাৰ আৰু তো বহুত এক্সাইটেড হৈ আছে আজি ফাৰ্ষ্ট টাইম হায়দৰাবাদত আহি চাৰমিনাৰ চাম তো আপোনালোকক দেখাম আৰু সঁচাকৈ বহুত মানে এক্সাইটমেণ্ট হৈ আছোঁ আৰু বলক দেৰি নকৰি এতিয়া আমি চাৰমিনাৰ চাওঁ আৰু এয়া চাওক সন্মুখত আছে চাৰমিনাৰ আৰু আমি আছোঁ বাইকত এতিয়া বাইক পাৰ্কিং কৰিব লাগিব আৰু ইয়াৰ আগৰ দৃশ্য চাওক কিমান হাজাৰ মানুহ একেলগে আছে আৰু আমি ফাইনেলি বাইক পাৰ্কিং কৰি আহি এতিয়া চাৰমিনাৰ ভিতৰলৈ গৈ আছোঁ মানে চাৰমিনাৰ ওচৰলৈ গৈ আছোঁ চাৰমিনাৰ যিটো এৰিয়া আমি এৰিয়াটো দেখাম আৰু আপোনালোকে চাই গৈ থাকক স্কিপ নকৰিব চাওক আমি সেই দূৰৰ পৰা খোজকাঢ়ি আহিছোঁ আৰু এতিয়াও চাৰমিনাৰ ওচৰ পোৱা গৈ নাই সেই চাৰমিনাৰ আছে আৰু অলপ দূৰত আৰু আমি খোজকাঢ়ি গৈ থাকোঁ আৰু ইয়াৰ পৰাই চাওক কিমান দোকান কিমান মানুহ মানে বহুত দোকান আছে বিভিন্ন ধৰণৰ বস্তুৰ দোকান আছে আৰু মানুহো সিমান আছে আহিছে চাবলৈ আৰু আমি আগুৱাই গৈ থাকোঁ চাৰমিনাৰ ওচৰলৈ আমি পাইছোঁ আহি আৰু তাৰ পৰা ভালকৈ দেখাম বলক
চাওক কিমান ভাল লাগিছে গছডাল আৰু ইয়াত বটলত মানে এনেকৈ থৈ দিব পাৰি আৰু আহক আহক কি পায় আগত চাওঁ আৰু এইখন চাওক ইয়াত মানে ঘড়ী বহুত বহুত ধৰণৰ ঘড়ী পায় আৰু বহুত ঘড়ীৰ দোকান বহুত আৰু মই বিশেষকৈ ঘড়ী ভাল পাওঁ অলপ চাওঁ লওঁ নে নলওঁ এইফালে বেছি আছে কেঁচা আম আৰু আম দেখি আপোনালোকক কেনেকুৱা জিভা পানী পৰিছে নে কওক এবাৰ কমেণ্ট কৰি আৰু ঘড়ীৰ কালেকশ্যন চাওক ঘড়ীৰ কালেকশ্যন চাওক ইমান ধুনীয়া ধুনীয়া ঘড়ী ৱা আৰু দামো বেছি নহয় একদম কম দাম তো চাওঁ আমি কিমান দামত ল'ব পাৰোঁ আৰু মই এইটো ঘড়ী লৈ ল'লোঁ তো এইটো ঘড়ীৰ দাম হৈছে 150 তো দেখিছে কিমান কম দামত ঘড়ী পোৱা যায় বা সকলো বস্তুৱে কম দামত পোৱা যায় আৰু চাওক ভাল লাগিছে সেইকাৰণে ল'লোঁ আৰু লগাই ল'লোঁ আৰু আপোনালোকে কওক কমেণ্ট কৰি কেনেকুৱা লাগিছে ঘড়ীটো আৰু বাকী আপোনালোকে দোকানবিলাক চাই যাওক মই দেখাই গৈ আছোঁ আৰু কি দেখা পায় চাই গৈ থাকক আৰু বহুত ডাঙৰ মাৰ্কেট হয় এইখন বহুতেই ডাঙৰ মাৰ্কেট হয় আৰু চাই থাকক আৰু ইফালে এটা মন্দিৰ দেখা পাইছে চাওক তলত ইয়াত মন্দিৰ আছে আৰু ইয়াতে পূজা পাতল কৰি আছে চাগে চাওক সেইটো মন্দিৰ হয় আৰু এইটো মোৰ পিছফালে চাওক এয়া হৈছে চাৰমিনাৰ আৰু আমি আহিছোঁ আজি চাৰমিনাৰ চাবলৈ আৰু তাৰ কাষৰ পৰিৱেশটো দেখাম আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে কেনেকুৱা লাগিছে কওক আৰু কমেণ্ট কৰক এয়া আজি চাৰমিনাৰ চাব আহিলোঁ দেখিছে আপোনালোকে চাৰমিনাৰ আৰু ছাইডত মানুহ চাওক কিমান আহা আমি অলপ ঘূৰি যাওঁ এইফালেদি আৰু এয়া হৈছে মোৰ লগত ৰাজু ভাই ৰাজু বেটা কেনেকুৱা লাগিছে কোৱা মজা লাগিছে কেনেকুৱা লাগিছে দেখাই দিয়ক ন এইটোৱে হৈছে চাৰমিনাৰ আমাৰ পিছফালে ব'লা এতিয়া গৈ থাকোঁ क्या बोलते हैं इसको भैया मलबेरी फ्रूट हाँ हाँ मलबेरी मलबरी फिर केनेকৈ খায় कैसा है খাই পোৱা নাই এইটো খাই পোৱা নাই আৰু এইবিলাক লকেট চাওক ইয়ে লকেটবিলাক বেছি আছে আৰু ইয়াত আপোনালোকৰ নাম লিখিব পাৰিব যাৰ নাম মন যায় তাত লেটাৰ দি ধুনীয়াকৈ বনাই দিয়ে আৰু এয়াই আৰু এইটো বস্তু চাওক এইটোৱে বেছি ভাল লাগিছিল লকেটৰ ভিতৰত কাৰণ চাৰমিনাৰটো ইয়াতে আছে গোটেইটো এইটো অঁকা নহয় দেই এইটো গোটেইটো মানে ইয়াতে কাটি বনোৱা হৈছে এইটো তো আপোনালোকৰ ভাল লাগিছেনে এইটো ক'ব কমেণ্ট কৰি জনাব আৰু ঘূৰি পাকি আহি আমি কিবা এটা খাওঁ বোলো কি খাম দেখিলোঁ ভাল লগা বস্তুটোৱে পালোঁ একদম ফেভাৰেট হয় এইটো চুইট কৰ্ণ আৰু চুইট প্লাছ মছলা কৰ্ণ দেই এইটো আৰু মাকৈ আৰু এতিয়া আমি খাম মছলা দিয়া মাকৈ চাৰমিনাৰ সেয়া আমি কি খালোঁ চুইট কৰ্ণ মছলা চুইট কৰ্ণ বঢ়িয়া লাগিল টেষ্টটো আৰু আমি এতিয়া ওলাই আছোঁ যাবলৈ আৰু যদি আপোনালোকৰ চাৰমিনাৰ চাই ভাল লাগিল তো ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো আজিলৈ ইমানেই তো আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই